বেমাৰ হৈছি কি কৰোঁ টেনচন মস্ত দাদা মোৰ বহুত জ্বৰ উঠিছে মোক অলপ ফুৰি আনি দিয়ক মোৰ নহয় এতিয়া পইচা পাতিও নাই ভাইটিক ঔষধ আনিব আছে কেনেকৈ পইচা লগা হ'লেতো এতিয়া কামতে যাব লাগিব কি কৰা যায় যাওঁ কামত মহাজন আপোনাৰ ঘৰত কিবা কাম আছে নেকি কাম বিচাৰি আহিছোঁ আমাৰ ঘৰত কাম আছে ৰ'বা কৰিব পাৰিবি হ'ব দিয়ক ভাইটি এইবিলাকে চাবা কাৰণে হ'ব দিয়ক কৰি আছোঁ দাদা মই পইচা এটা দিব লাগিছিল ঠিক আছে দাদা ভাইটি মই টেবলেট এটা ঘৰত দি থৈ দিছোঁ তুমি যাই কিনে সময়মতে খাই ল'বা বহুত দিন হ'ল দিবতৰ ঘৰত যোৱা হোৱা নাই কিবা কৰি আছে অলপ খবৰ পাতি ল'ব হ'লে ভাল হ'লে হয় আৰু সিহঁতৰ ঘৰতে যাম দীপচোন কি খবৰ ভালে আছনে তই আছোঁ দিয়া ভাই কি কৰিবি দে অভিজিত ইয়াতে বহি লওক দীপ বাকী তই কামে চামে যাই আছনে নাই কামে চামে জানি ৰ কাম চামৰ নেই দীপ ইয়াত কেইটামান টকা আছে তই ৰাখি ল'বি নালাগে দে নেকি নাই নাই একো নাই মই বন্ধু হিচাপে তোমাক সহায় কৰিছোঁ দীপ মই এতিয়া আহিছোঁ তই ভালদৰে থাকিবি দেই হ'ব দিয়ক